নমস্কাৰ ৰাইজ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ। ভিতৰত চাওঁ মানে কি হ'ল, এটা ৰীল বনাব ওলাইছোঁ মানে তো সেইকাৰণে পূৰা চুনি তুনি লৈ এতিয়া গা ধুই কিনে মই পূৰা ভাত তাত খাই ৰেডি হৈ লৈছোঁ। ওপৰত টপটো পিন্ধিছোঁ আৰু এতিয়া মানে কি মাৰ এযোৰ কুৰ্তা ছেট ওলাই লৈছোঁ মই। মানে মোৰতো কুৰ্তা নায়েই যেনিবা, মানে মোৰ কুৰ্তা নাই, সেইকাৰণে মাৰ এযোৰ ওলাই লৈছোঁ। আৰু শাৰী লাগে আচলতে, কিন্তু শাৰীও নাই মোৰ ক'ব গ'লে, সেইকাৰণে এযোৰ ওলাই লৈছোঁ। আৰু ইয়াৰে এইখন চুৰ্ণিখন নাজানো কেনেকুৱা লাগিব, মোক ভাল নালাগিব কাৰণ মই ক্ষীণ যিহেতু, সেইকাৰণে মোক কুৰ্তা পিন্ধিলে ভাল নালাগে। তথাপিও পিন্ধিম আৰু যিহেতু ৰিলচৰ কাৰণে লাগে, মানে ওপৰখিনিয়ে চাব মানুহে। চাওক এয়া মই মাৰ কুৰ্তাটো পিন্ধি ল'লোঁ। মানে মাৰ কুৰ্তা যিহেতু মোৰ তাতে নহয়, সেইকাৰণে চিলাই দিছে অকণমান, জানো বেয়া দেখিছে, ভাল লগা নাই, কিন্তু তথাপিও পিন্ধিছোঁ, উপায় নাই কাৰণ মোৰতো নাই। এতিয়া মই ৰাইজ চাওকচোন, অলপমান লিপ লাইনাৰ লগাই থৈ দিছোঁ। মানে কি হ'ল, তেতিয়াৰ পৰাই মই আইলাইনাৰ লগাই আছোঁ, এতিয়া এইটো চকুত যদি ঠিক হয় ইটো চকুত বেলেগ হ'ব, অলপমান ইটো চকুত ঠিক হ'লে এইটো চকুত অকণমান বেলেগ হ'ব। মানে শান্তি নাই মোৰ আইলাইনাৰ দিলে, মানে কি হয়, মানে সমান কোনো দিন নহয় ভালকৈ, সেইকাৰণে সমান কৰোঁতে টাইমে গুচি যায় মোৰ। আৰু অকণমান হাইলাইটাৰ লগাই লৈছোঁ, হাইলাইটাৰ খোৱা খাই গৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ উলিয়াম বাৰু। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু অতি সোনকালে 1000 ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই ভিডিঅ'বোৰ চাই। আৰু এই ভিডিঅ'টো যে কৰিছোঁ, মানে আপলোড হয়নে নহয় গম নাপাওঁ, মানে মই ভিডিঅ' কৰোঁ ঠিকেই, কিন্তু মই এডিট কৰিহে দিয়া নহয় মোৰ ভিডিঅ'বিলাক। আৰু দিব চেষ্টা কৰিম, মই কণ্টিনিউ কৰিব চেষ্টা কৰিম ভিডিঅ'টো। আৰু যদি কণ্টিনিউ কৰিব পাৰোঁ মই আপলোড কৰিম, কেতিয়া কৰোঁ ঠিক নাই, হয়তো কালিও কৰিব পাৰোঁ, পৰহিও কৰিব পাৰোঁ, মুঠতে আপোনালোকে চাব যেতিয়াই কৰোঁ। আৰু লাইক কৰিব, কমেণ্ট কৰিব ধুনীয়াকৈ। এতিয়া মই ওলাই লওঁ, তো চাব পাৰে এতিয়া মই ৰেডি হৈ ল'লোঁ। এতিয়া ৰীল বনাম, মানে আধা বনাইছোঁ আৰু আধা বনাব আছে। এতিয়া ফুলটো হ'ব মাৰ কুৰ্তা হয়, তথাপিও মানে চিলাই পিন্ধিছোঁ আৰু গোটেইখিনি দেখা নাযায় কাৰণ মই মানুহটো বহুত মানে লম্বু, সেইকাৰণে দেখা নাযায় গোটেইখিনি। এনেকৈ কেনেকুৱা লাগিছে মোক জনাব। আৰু এতিয়া ৰিলচখিনি বনাই কিনে আপোনালোকক লগ পাই আছোঁ। এতিয়া বনাওঁ, ৰাস্তাত যাওঁ, মানে ৰাস্তাত হয় পানী উঠিছে, যোৱা ৰাতিৰ পৰা বহুত বৰষুণ আছিলে, কালি আবেলিৰ পৰা মানে পানী উঠিছে। চাওঁ ক'ত বনোৱা হয়। এতিয়া ভিডিঅ' বনাই উঠিলোঁ মই, আৰু মুখৰ অৱস্থা চাওক, মাত্ৰ 3 কপি ফটো আৰু 2টা ৰীল বনালোঁ, মানে 2টা ৰীল। আৰু ইমান গৰম, তাতে আকৌ লাইন নাই, চাওক মুখৰ অৱস্থা, একেবাৰে পিঠি চিঠি পূৰা ঘামি গৈছে। কেতিয়াবা কি হয়, মানে মোৰ কি হয়, মানে একদম ঘামি জামিও মানে বহুত বেছি ভাল লাগে। বাহিৰত দাদা মানে ক'ৰবাত যাব ওলাইছে, মানে কেতিয়াবা কি হয়, বহুত বেছি ঘামি জামিও মোৰ একেবাৰে ভাল লাগে। লাইনটো আহিল ঘামি জামি ভাল লাগে, পূৰা এতিয়া ভিজি যায় ন, মুখে চুখে একেবাৰে ঘাম বৈ যায়, একদম বহুত বেছি ভাল লাগে কেতিয়াবা। আৰু কেতিয়াবা একদম বেয়া লাগে। এতিয়া মই ড্ৰেছ চেঞ্জ কৰোঁ, অলপ ফেনৰ তলত মূৰটো ঠাণ্ডা কৰোঁ, যিয়ে গৰম হৈ গৈছে। পাছত লগ পাই আছোঁ আপোনালোকক, আৰু ৰিলচবিলাক আপলোড কৰিলে চাব আপোনালোকে। তাৰপিছত এয়া আবেলি অকণমান মাৰ লগত বজাৰলৈ ওলাই গ'লোঁ, মানে মোৰ কিবা এটা কাম আছিলে। পিছে দিনটো আৰু একো ভিডিঅ' কৰা নহ'লে, বিশেষ একো দেখুৱাব লগা নাছিলে বাৰু। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।